আজি আপোনালোকক দেখাব ওলাইছোঁ নতুন মানে পূজা আৰম্ভ হৈছে 2022 বৰ্ষৰ আপোনাৰ আজি সপ্তমী পূজা আৰম্ভ হ'ব। এই বেলচৰত আহিছোঁ আমি সঞ্জিত মই আপোনালোকক কিছুমান দৃশ্য দেখুৱাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে চাই থাকিব ভালকৈ ভিডিঅ'বোৰ আমাৰ চাই থাকক ভিডিঅ'বোৰ। বহুত মানুহ হৈছে ইয়াতে আজি সপ্তমী দিনা বলি পূজা হয় না, বহুত মানুহ হৈছে। চাওক আপোনালোকে ইয়াতে বহুত মানুহ হৈছে আজি বলি হয় মানে ইয়াতে আপোনালোকে দেখা পাইছে বহুত মানুহ হৈছে ইয়াতে। সপ্তমী চাওক গাছ এই পূজাৰ সপ্তমী উপলক্ষে আজি দৰ্শকৰ ভিৰ দেখাবলৈ পাইছে আপোনালোকে। এইবিলাক আমাৰ মানে শ্ৰী বিল্লেশ্বৰ দেৱালয় বেংঘৰত মানে কেনেকুৱা মানুহ সমাগম ঘটিছে আৰু ইয়াতে মানে কিছুমান বলি বিধানো হ'ব। মানে দুৰ্গা মাৰ আশীষ বিচাৰি আমিও আহিছোঁ। ইয়াতে এটা ডাঙৰ জাপি আছে, আহক আপোনালোকক দেখাওক। ইয়াৰ চাওক এইটো কি ডাঙৰকৈ জাপি আঁকি অনা হৈছে, ইয়াত বনাইছে ইয়াতে থৈছে দেখিছে আপোনালোকে। শ্ৰী বিল্লেশ্বৰ দেৱালয়ত আজি সপ্তমী উপলক্ষে মানে ইয়াতে কিছুমান বলি দিছে, মানে সেইবিলাক আপোনালোকক দেখাই আছোঁ আমি। এয়া দেখিবলৈ পাইছে ভক্তৰ সমাগম। দেখিবলৈ পাইছে আপোনালোকে কিমান লাইন